Hey guys, welcome to another video আৰু যেহেতু আজি আমাৰ খানা আছে গতিকে আমি বৰ্তমান এতিয়া বজাৰলৈ গৈ আছো বস্তুখিনি আনিলো তাৰ পিছত দেখুৱাইছো আপোনালোকে ভিডিওটো চাই থাকক তুমি মোৰ বুকুতে গোপনে গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি আছে ইয়া খানা খাব আহিছা নে গেম খেলিব আহিছা কি কৰিছা তুমি অলপ যা যোগাৰ কৰিছে পেলে বনাই আছে আমাৰ এফালে সব বস্তু ৰেডি হৈছে বনোৱা হৈছে এতিয়া খালি মেইন বস্তুটো বনালেই হ'ল আৰু সকলো হৈ গৈছে চাই থাকক ভিডিওটো ভাল লাগিব আৰু কুৰ্মী সংগঠন এটা খোলা হৈছে ইয়াত এডিটিং চলি আছে কিবা কিবি ভিডিও যাব আপোনালোকে কুৰ্মী সংগঠনৰ যদি এড হ'ব বিচাৰে হোৱাটছএপত মেছেজ কৰিব কেনেকৈ আমাৰ খানা আৰম্ভ হৈছে খানা সকলো সদস্য বনাই আছে ভিডিওটো আৰম্ভ কৰাৰ আগতে দেখিছে আমাৰ জিন্তু ইয়ালৈ কিছুমান মেইন মালিক একদম বনাই আছে দেখিছে মুণ্ডাই খৈ ছিঙি আছে খৈ ভাঙি আছে দেখিছে সকলোৱে খানা আৰম্ভ হৈ গৈছে দালি হ'ল ভাত হ'ল জ্বলা বেছি দিছে নেকি জ্বলা বেছি ভালকে ভালকে গেম চলি আছে কোন চুনো আহিছে খানা বনাই আছে আজি আৰু এতিয়া মাংস খাব গৈছো মাংস বাকি হৈ গ'ল ষ্টাৰ্ট য়েল্লো কিচেনৰ মালিক নহয় মালিক নহয় পৰা কিনে আনিছো বামুণ বাহিৰ এয়া কাৰিকৰ নহয় এজন ঢেকীয়াজুলিৰ পৰা আহিছে কি কথা কৰ চবতছে শান্তশিষ্ট মানুহজন হৈছে এওঁ তুলি খানাত ব্যস্ত হৈছে বৰ্তমান ভাইটি তোমালোকে কি কৰি আছা মা ভালকে মাৰিবা কেইটা পালা মাখি এতিয়ালৈকে তুমি আগতকে শকত হৈছা মই গম পাইছো কিমান কেজি আমাৰ মাখিয়তী আমাৰ দীঘলতি দেখিছে দুই একেলগে আজি উপস্থিত হৈছে তোমাৰ কিমান কেজি মই পোৱা বুলিহে শুনিছিলো তললৈ আহা সকলো আৰু ইয়াত বৰ্তমান চলি আছে এয়া বৰ্তমান কলপাত কাটি আছে ব্লাৰহে আহিছে এয়া কলপাত কাটি আছে এইটো ক'ৰবাত শিকা নে কি নিজে ন অলপ প্ৰতিভাবিলাক লাগে আমি বৰ্তমানলৈকে কলপাত এখনো কাটিব নোৱাৰো তথাপিও অহংকাৰ নাই কিন্তু দেই অহংকাৰ আছে নে নাই একদম অহংকাৰ নাই কাৰো অহংকাৰ নাই চলি আছে এতিয়া যোগদান কৰিব লাগে আজি কি চলি আছে খানা অৰ্থ নোহোৱা খানা নাচ চেজ বক্স অফ হৈ গ'ল বাই আজিলে ভিডিওটো সামৰিছো নিমখ কেনেকে দিয়ে শিকাব নিমখটো কেনেকে দিয়ে নিমখটো আমি এনেকে লৈ এইটো চাওক কেনেকে দিব লাগিব এনেকে নহয় এনেকে এনেকে দিলে গম পালে আজিৰ পৰা নিমখ এনেকে দিব এয়া দেখাব হেতা কেনেকে লয় আৰু এনেকে খাব লাগে আনিছিলা এনেকে লয় এনেকে আৰু ৰাতিপুৱা আপোনালোকে এই মনত আছে নে এইটো আৰু খাব লাগে আনিছিলা পকৰ জ্বলা চিলিটো দিছে নে নাই পকৰ জ্বলা দিছে সেইটো হ'লহে দিয়ক যাও এয়া কিবা ক'বনে কিবা লাগে পানী লাগে পানী কলি কোন ভিডিও আমি নাচিম প্ৰকাশ নাচ দুটা একেলগে এই টুকুৰা নাভাঙি বেছি এইটা বিহু না এই যাও
আমি সকলো বহি গ'লো কেনেকুৱা হ'ব ভালে হ'ব হ'বলে হৈছে হ'ব হ'ল নিমখ এইটো কি কৰিলি দিয়া নিমখ নাই এনেকে খাই চাওক এইকণ লৈ লৈছো এইকণ লৈ ল এইকণ এনেকে লৈ ল লৈ ল বুলি এইকণ লৈ লৈছো মই কৈ দিলে মাটি আনিছিলো চব এনেই খাই কৰি চলি আছে দাঁতত বাহা আৰম্ভ কৰিছে আৰু জিন্টুৱে কি পায়স নে পায়স নে পায়স নে কি সেয়া আহি পাই গ'লহি সোনকালে আহা সোনকালে এই মগটো আনিব নোৱাৰা যেন তহঁতি বোলে ইমান অলগবদ্ধ নেকি এইবিলাক হেৰিটো সোমাই লৈ আছে কেনেকে শ্বৰ্ট এটা লাগে এতিয়া শ্বৰ্ট এটা দি দেখাইছো আপোনালোকক মাংস অকণ মজা হৈছে কোনে বনাইছিলে আহে সখী খাব ঐ সি চন্ন প্ৰকাৰে বানৰ ৰজাৰ প্ৰৱেশ দেখ খানা চানা চেছ হ'ল এতিয়া পুৰা আজিলৈ ভিডিঅ'টো সামৰিছো আমাৰ আগত কিবা ক'বা নে সামৰাৰ আগত হয় খানা বুলি ক'লেই আমি মানে খুব তেতিয়াৰ দিনলৈ যাবগৈ লাগিব নালাগে এতিয়া কিবা এটা লাষ্ট শেষত কোৱা আৰু নতুনকে কিবা কিবি খানা খালো ভাল লাগিলে খাই থাকিব লাগে ভিডিঅ'টো সোনকালে পাব পাই থাকিব লাহে লাহে আমি 31 ডিচেম্বৰত আৰু এটা খাম বিশেষ তথ্যসমূহৰ বাবে আপোনালোকে আমাৰ হুচগাঁও অনুৰাগী গ্ৰুপটোত জইন কৰিব পাৰে অধিক তথ্যৰ বাবে যোগাযোগ কৰক কবি প্ৰকাশ নহ'লে বিকাশ বৰা অফিচিয়েল চেনেলটো আপোনালোকে গম পাইছে অলৱেজ আহি ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰাম একাউণ্ট আছে মিষ্টাৰ বিকাশ বৰা প্ৰিমিটিভ পইণ্টছ বিকাশ ঠিক আছে চেছ আজিলৈ বাই বাই